আজিলৈকে এই সমস্যাটো সমাধান কৰা নাই। বিজেপি চৰকাৰে আৰম্ভণিৰ পৰাই আমাক কথা দি আহিছিলে যে এই সমস্যা সমাধান কৰিম, এইকেইদিন অলপ দেৰি হ'ল, কেইদিনমান পিছত আলোচনা হ'ব, তেনেকুৱা কৈ 5 বছৰ শেষ হৈ গ'ল। আজিলৈকে সমস্যা সমাধান কৰাৰ কাৰণে কোনো পলিচি ডিচিশ্যন বা পলিটিকেল উইলটো আমি দেখিবলৈ পোৱা নাই। তো সেইকাৰণে আজি যে বিজেপি চৰকাৰ শেষ হ'বলৈ গৈ আছে, পাৰ্লিয়ামেণ্ট ছেশ্যন হ'ব, তো ইয়াৰ আগে আমি চৰকাৰক আজি সকীয়াই দিবলৈ ওলাইছোঁ যে আপোনালোকে আমাক যেনেকৈ বিট্ৰে কৰিলে, যেনেকৈ আমাক প্ৰতাৰণা কৰিলে, ইয়াতকৈ আৰু দুখজনক ঘটনা আৰু একো হ'ব নোৱাৰে। গণতান্ত্ৰিক ইয়াতকৈ আৰু দুখজনক লজ্জাজনক ঘটনা একো হ'ব নোৱাৰে। আজি সৰ্ববৃহৎ যিটো গণতান্ত্ৰিক এটা শক্তি, গণতান্ত্ৰিক এটা দেশ ভাৰত বিশ্বৰ ভিতৰত, সেই দেশৰ নেতাবিলাকে ক্ষুদ্ৰ জাতি জনগোষ্ঠীক সাংবিধানিক যিটো নিৰাপত্তা দিয়াৰ কথা, ন্যায় দিয়াৰ কথা, ইয়াৰ পৰা কমপ্লিটলি তেখেতসকলে দূৰত থাকিলে, এইটো কমপ্লিটলি ইগন'ৰ কৰিলে, ডিনাই কৰিলে। ইট ইজ ভেৰি মাছ ইনজাষ্টিছ। আৰু সেইকাৰণে আজি এই ৰেলীটো প্ৰটেকশ্যন আৰু জাষ্টিছ ৰেলী বুলি আমি কৈছোঁ। যি সময়ত বড়োসকলৰ ভূমি, ৰাজনৈতিক অধিকাৰ, ভাষা, সংস্কৃতি, অস্তিত্ব ৰক্ষাৰ কাৰণে ভাৰতৰ সংবিধানৰ গণ্ডিৰ ভিতৰতে আৰ্টিকল 2 আৰু 3ৰ মাজেৰে এটা ৰাজ্য গঠন কৰি দিব লাগে বুলি আন্দোলন কৰি আছোঁ। সেই আন্দোলনটোক তেখেতসকলে বাহানা লৈ পেলাই বহুতবাৰ আজি ক্ষমতালৈ আহিছে, ৰাজনৈতিকভাৱে তেখেতসকলে দেশ চলাবলৈ, ৰাজ্য চলাবলৈ সুযোগ পাইছে। কিন্তু অৱশেষত তেখেতসকলে কমপ্লিটলি আমাৰ যিটো ন্যায্যতা, সেইটো আওকাণ কৰি পেলাই আজি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা ইছ্যুটোহে আগত লৈ আহিল। যি ইছ্যুটো আজি কোনো চৰ্চা নাছিলে, যি ইছ্যুটো আজি তেনেকুৱা এটা যিটো মানে অৱস্থাত আছিলে, তো সেই ইছ্যুটো আজি ওপৰত লৈ আহিল আৰু ক্ষুদ্ৰ জনগোষ্ঠীবিলাকক নিক্ষেপ কৰাৰ কাৰণে, সাংবিধানিকভাৱে বঞ্চিত কৰাৰ কাৰণে, সকলো অধিকাৰৰ পৰা ডিপ্ৰাইভ কৰাৰ কাৰণে তেখেতসকলে উঠি পৰি লাগিলে। কিন্তু বড়োলেণ্ড সমস্যা সমাধানৰ কাৰণে তেখেতসকলে এক কিঞ্চিতো চিন্তা নকৰিলে। গতিকে বড়োসকলে আগৰ পৰাই সদায় দৃঢ় প্ৰতিজ্ঞ, এই কথাটো সংকল্পবদ্ধ যে যেতিয়ালৈকে বড়োলেণ্ড নহয়, গণতান্ত্ৰিকভাৱে ভিগৰাছ মাছ মুভমেণ্ট চলি থাকিব। আৰু আজি এই কোকৰাঝাৰত প্ৰটেকশ্যন আৰু জাষ্টিছ যিটো ৰেলী, সেই ৰেলীৰ দ্বাৰা আমি অসম চৰকাৰ, ভাৰত চৰকাৰক সকীয়াই দিব ওলাইছোঁ যে আমাৰ যদি কিঞ্চিত কিবা ক্ষতি হয়, আৰু আমাৰ যদি কিবা কিঞ্চিত ক্ষতি হোৱাকৈ চৰকাৰে পলিচি ল'ব বিচাৰে, আমি কেতিয়াও সহ্য নকৰোঁ। আৰু ভাৰতৰ নাগৰিক হিচাপে সাংবিধানিক অধিকাৰটো যেতিয়ালৈকে প্ৰদান নকৰে, তীব্ৰতৰ আমি আন্দোলন চলাই যাম। ইতিমধ্যে অন্য দল সংগঠনসমূহে ব্যক্ত কৰিছে 6 জনগোষ্ঠীক বিহিত কৰাৰ ক্ষেত্ৰতো ST আদাৰ্ছ বুলি ক'লে তেওঁলোকে কোনো পদক্ষেপ গ্ৰহণ কৰে। ভাৰতৰ সংবিধানত ST আদাৰ্ছ বুলি কোনো প্ৰভিজন নাই। ST ভাৰতৰ সংবিধানত ST এটাই। আৰু অলৰেডি পাৰ্লিয়ামেণ্টত যিটো বিল ইন্ট্ৰডিউচ হৈছে, তাত ST আদাৰ বুলি ইন্ট্ৰডিউচ হোৱা নাই, তাত একদম ST বুলি ইন্ট্ৰডিউচ হৈছে। গতিকে ইয়াত আৰু আমাক মিছলিড কৰি লাভ নাই, ইয়াত আৰু আমাক ইয়াত বিপথে পৰিচালিত কৰি লাভ নাই। চিধা কথাটো হৈছে যে মেজৰিটিৰ ভোট পাবৰ কাৰণে যিবিলাক মাইনৰিটি বা মাৰ্জিনেলাইজ, সেইসকলক নিক্ষেপ কৰিব বিচাৰিছে। এইটোৱে হ'ল তেখেতসকলৰ ৰাজনীতি। গতিকে ভাৰতৰ সংবিধানত আমিও চাইছোঁ, আমিও পঢ়িছোঁ। আজি তেখেতসকলে ইয়াত কেটেগৰী বুলি ST কৰিব বিচাৰিছে, কিন্তু ভাৰতৰ সংবিধানত এটাই ST আছে, যিটো আৰ্টিকল 342 আছে। সেই STটো আজি তেখেতসকলে কোনো কাৰণত আজি চেঞ্জ কৰিব নোৱাৰে। সেইকাৰণে তেখেতসকলে আজি দুৰ্বল এটা সুযোগ লৈ পেলাই এই অসমৰ আজি কাউন্সিলবিলাক বিজেপিৰ লগত লগ হৈ আছে, BTAD আদি কৰি চব কাউন্সিলবিলাক বিজেপিৰ লগত একেলগে যিহেতু আছে, ইয়াৰে এটা সুযোগ লৈ পেলাই তেখেতসকলে এই যে বিল সেইটো পাছ কৰি পেলাই জনজাতিসকলক নিক্ষেপ কৰাৰ এই ষড়যন্ত্ৰত আগবাঢ়ি যাব বিচাৰিছে। কিন্তু আমাৰ কথা স্পষ্ট, আজি সেই কাউন্সিলসকলে যদি জনজাতিসকলৰ আকাংক্ষা, নিৰাপত্তাৰ কথাটো যদি ৰাজনৈতিক ৰিপ্ৰেজেণ্টেশ্যনৰ কথা, ভূমিৰ নিৰাপত্তাৰ কথা, চাকৰি বাকৰি, সা সুবিধাৰ গোটেই কথাটো যদি আওকাণ কৰি চৰকাৰৰ যদি মিছলিড কৰা কথাত যাই পেলাই যদি তেখেতসকলক ভয়বৰ দিয়ে, তেনেহ'লে কাউন্সিল যিসকলে চলাই আছে তেখেতসকলে সাৱধান হওক। ইয়াৰ পিছত আৰু কাউন্সিলত ৰাইজে তেখেতসকলক ক্ষমতালৈ কেতিয়াও আহিবলৈ সুযোগ নিদিয়ে, এই কথাটো আমি স্পষ্ট কৰি দিছোঁ। আমাৰ ষ্টেণ্ড ক্লিয়াৰ। অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলত খিলঞ্জীয়া মানুহ যিটো চিন্তা কৰে, সেই চিন্তাৰ লগত আমি আছোঁ, এতিয়াও আছোঁ, ভৱিষ্যতেও আমি থাকিম। আৰু খিলঞ্জীয়া মানুহৰ নিৰাপত্তাৰ কাৰণে আমি মাত মাতিম।